নমস্কাৰ আহি গ'লোঁ বৰ্তমান মই কামত আহি প্ৰায় এতিয়া 10টা বাজিয়ে গ'ল আমাৰ এই অলগদ্ধকেইটা আহি পেলাই মানে বালি চালনীখনতো মানে বালি নখৰকৈ একদম কম সৰহকৈ তো তেনেকৈ 15 টিং বালি চালি প্লাষ্টাৰ কৰিব লাগে আৰু এইফালে আমাৰ গাঁৱত আমাৰ ককা এজনো ঢুকালে তো ৰাতিপুৱা গৈ পেলাই চিটা ফিটিং কৰি থৈ আহিলোঁ আকৌ 3টা বজাৰ 4টা বজাত আকৌ মানে আমাৰ দাদা এজন আহিবলৈ আছে প্ৰায় বেংগলোৰৰ পৰা আহি আছে সেইটো কাৰণে আমাৰ চিটা ৰাখি দিয়া হ'ল মানে খৰি এতিয়া দিয়া নহয় তো 4টা বজাত আমাৰ খৰি দিয়া হ'ব তালৈ যাব লাগিব সোনকাল গৈছোঁ কামটোলৈ আহি আমাৰ ইয়াতকেইটা দেৰি কৰি আছে তো মানে গৰমেই হৈ যায় গম পাইছে নাই দেৰি হৈ গ'লে কামত আৰু ৰাতি হৈ গ'লে অকণমান খেলি মেলি হয় এয়া আমাৰ খানা বনি আছে এয়া আমাৰ মুনু গুণমালা চুনমালা ৰেডি আৰু তই তো এহেঁতি এইটো এটা অলগদ্ধ এইটোক আকৌ আনিবলৈলগীয়া হৈছে মালিক সেইফালে আছে তো আমাৰ এইখন পাকি লওঁ পিছফালে আমাৰ পানী দিব লাগে পানী দি পেলাই কামটো কৰি ৰেডি কৰি লওঁ তো আজি অলপ কামৰ কণ্টেণ্টকে আপোনালোকক দিছোঁ দেখাইছোঁ সৰুকৈ ভিডিঅ' এটা চিমেণ্ট বাকিছোঁ আৰু বনাই পটাপট ৰেডি কৰি কামটো কৰিব লাগে সোনকালতে পটাপট ক কেম্পাছৰ ভিতৰতে কুঁহিয়াৰ পৰি আছে দেখিছেনে আপোনালোকৰ ফালে কুঁহিয়াৰ খাবলৈ পাইছেনে আমাৰ ফালে ফুল ৰেডি দেখিছেনে কুঁহিয়াৰ পেৰি থকা হৈছে আৰু এইয়া দেখিছেনে কিমান সুন্দৰ কুঁহিয়াৰ পেৰি আছে তো পৰি আছে খালেই হ'ল আৰু আমাৰ এইটো জালিগাঁত এইটো গাঁততে গুড় বনোৱা হয় পগা হয় দেখিছেনে এইটো গাঁতত পকা হয় এতিয়া ঢাকি থৈ দিছোঁ মানে জুই ইয়াত গৰম হৈ আছে অলপ ঢাকি থোৱা আছে ছাগলী তাগলী সোমালে মৰি যাব ইয়াত জুইত সময় সেইটো কাৰণে মানে ঢাকি থোৱা আছে এইখন ফেলাই আমাৰ গুড় পগা ফেলাই ধুনীয়াকৈ আমাৰ গাঁৱৰ মানুহ গাঁৱৰ পৰিৱেশ তো এইকেইটা পটাপট ৰেডি কৰ মছলা পাতি বনাই আগবেলা কাৰ্যসূচী এয়া হ'ল তো মই ভিডিঅ' কৰিবলৈ সময় নাপালোঁ তো এইফালে আগবেলাত এইখন মাৰি দিলোঁ প্ৰায় আমাৰ লেংথ আছে প্ৰায় 17 ফুট বাই 10 ফুট এইখন ৱাল আছিলে তো নাচ চাচৰ খেল নাই এইটো ছাইড নাচটো আছিলে এইটো বনালোঁ ওপৰফালে তো এইফালে আমাৰ মুনুৱে পূৰা থাপি আছে দেখিছেনে আৰু 100 আছেগৈ প্ৰায় 2 বেগৰ মছলা খাইছে এইখনত 2 বেগ পাৰ হৈ গৈছে নে তো অলম ছাইড নহয় ৰাফ ছাইড আছিলে সেইটো কাৰণে 2 বেগৰ প্ৰায় মছলা মুনু এটা দি দে কেইটা বাজিলে এতিয়াতো 4টা বাজু হৈ গ'ল তো এইফালে আমাৰ লস্কৰে পাতাটো ধৰি দিছে মই সৰুকৈ নাচ এটা আছে বনাই দিওঁ খুচকৈ আমাৰ ককা এজনক কৈ দিবলৈ শ্মশান যাব লাগিব এতিয়া ফিটিং কৰি থৈতো যাম তো মই পাতাটো মাৰি ৰেডি কৰি থৈ যাম তো খৰি দিয়া কাৰ্যসূচীলৈ যাবই লাগিব তাৰমানে সেইটো নগ'লে নহ'ব এইটো পাপ লাগিব যাবই লাগিব তো ৰাতিপুৱা ৰেডি কৰি থৈ আহিছোঁ চব এতিয়া যাম সৰুকৈ ভিডিঅ' এটা দিলোঁ দিনতীয়া কাৰ্যসূচীয়ে কি কৰিলোঁ তো সকলোৱে পেজটো যদি ফ'ল' কৰা নাই পেজটো ফ'ল' কৰি দিব